তোমাক যে ইমান দিনৰ মূৰত দেখা পাইছো নহয়, কিন্তু তুমি বেলেগ চেঞ্জ হৈ গলা আকৌ দেই, ধুনীয়া লাগিছে। ক'ৰ পৰা আহিলা? মই মানে তোমাৰ টাউনৰ পৰা আহিলো। পিছে এওঁ কোন, চিনাকি কৰাই দিয়া আকৌ। মোৰ বয়ফ্ৰেণ্ড ৰাজু। ভালে দিয়া। ঐ হেৰি নহয়, আমি চেল্ফি এটা মাৰো আহা। মানে মোৰ দেৰি হৈছে জানা নাই। হেৰি আকৌ ৰৈ পিনেতো বহুত কথা পাতিবলৈ মন যায়, ইমান দিনৰ মূৰত লগ পাইছো যে, কিন্তু সময় নাই বুজিছানে। হেৰি চেল্ফি এটা মাৰো, তেতিয়া মানে আৰু চিন থাকিব হয় নাই লগ পাইছিলো বুলি। ঠিক আছে আহা। মই আহিছো দেই, এনজয় কৰা, বাই বাই। পুৰণা লগৰ যেন পাইছো, কোন হয়? তাই মোৰ স্কুল ফ্ৰেণ্ড, বহুত দিনৰ মূৰত লগ পাইছো তাইক, বহুত শকত হৈ গ'ল তাই। ৱাও, ফটোকপি যে ইমান ধুনীয়া লাগিছে। এটা কাম কৰো, ফেচবুকতে দি দিওঁ। নহ'লে আৰু ক'ত ফটোবোৰ এনেকৈ থাকোঁতে কেতিয়া ডিলিট হৈ যায়, কি হৈ যায়, তাৰ অন্ততো থাকিব আৰু। অলপ শুইয়ে লওঁ, কিনো কৰিম, বতৰো বেয়া। নিতাই ফোন কৰিলে যে। নিতা কোৱা, কি খবৰ, ভালনে? মোৰ ভালেই। মই মানে তোমাৰ এই ফেচবুকত প'ষ্ট এটা দেখিছিলোঁ, সেইকাৰণে ফোন কৰিলোঁ। তুমি যে মাৰিছিলা ফটোকপি যে, কোন হয়নো সেই ল'ৰা ছোৱালীকেইটা? ছোৱালীজনী হেৰি আকৌ, মই সেই স্কুলৰ দিনৰে লগৰ তাই, একেলগে পঢ়িছিলোঁ। ল'ৰাটো তাই বোলে বয়ফ্ৰেণ্ড। তুমি চিয়'ৰ নে? কিয় সুধিলা? কিবা হৈছে নে চিনি পোৱা নে কিবা জানা? সেইবোৰ বহুত কথা, তোমাক ক'ম। তুমি এটা কাম কৰিবা দেই মোৰ, তুমি ছোৱালীজনীক ক'ৰবাত হোটেল চোটেলত মাতা, আৰু লগতে ল'ৰাটোকো মাতা। মই গৈছোঁ বুলি কিন্তু সিহঁতক নক'বা দেই। হ'ব দিয়া, নকওঁ বাৰু, কিন্তু কথাটো মোক ক'বা আকৌ দেই। হ'ব, 5 বজাত মাতি দিবা। কি হ'ল আকৌ, কিবা হ'ল নি আকৌ? মই এখন আকৌ জেমেলাৰ মাজত সোমাবলৈ আকৌ নাই দেই। হ'লেও লগৰ যেতিয়া কৈছে, তাইও লগৰ, এইও লগৰ, কৈ চাওঁচোন কি হয় হ'ব আৰু। পখিলা, কোন আহিম বুলি কৈছিলেনো? তুমি অথনিয়ে ক'লা আমাক তোমালোকৰ ঘৰলৈ মাতিলা, এতিয়ালৈকে অহা নাইচোন। কোন আহিম বুলি কৈছিলেনো? 5টা বজাতে ক'লা, আমি আহিলোঁ তেতিয়াৰ পৰা 8টা বাজিব হ'ল। আমি যামগৈ এতিয়া আৰু দেই, ইমান দেৰি হ'লে। আহিলে হ'বলা, মই চাওঁগৈ ৰ'বা। আহিলা ন, আহা। মই তোমাৰ লগত পাছত কথা পাতি আছোঁ, ৰ'বা দেই। তুমি ইয়াত? মই মোক দেখি আচৰিত হৈ গ'লা নহয় জানো? কেনেকৈ গম পালেনো এইজনীয়ে বুলি ভাবিছা চাগৈ? অফিচ যাওঁ বুলি এইবোৰে কৈ থাকা। লাজ লগা নাই তোমাৰ মোক অতদিনে ঠগি থাকিবলৈ? কি বুলি যে মানে তোমাক মোৰ মানে ভাবিবই নোৱাৰোঁ মই তোমাৰ লগত কেনেকৈনো বিয়া হ'লোঁ। কি হৈছেনো এইবোৰ? মই একো বুজি পোৱা নাই। নিতা, কথাটো ভালকে কোৱাচোন, ময়ো বুজি পোৱা নাই। তুমি কি ক'ব বিচাৰিছানো? ই তোমাৰ কোন হয় তুমি কোৱাচোন বাৰু? মোৰ ই বয়ফ্ৰেণ্ড। আৰু মোৰ কোন জানা? হাজবেণ্ড। ই মোক আজি 5 বছৰ হ'ল ঠগি আহি আছে, আৰু আজিৰ পৰা মই তোৰ লগত নাথাকোঁ, তোৰ মোৰ ৰিলেশ্যন শেষ। ভাল বুলি ভাবিছিলোঁ তোক, চব ধ্বংস কৰি দিলি। মনে মনে এইবোৰ কাণ্ড কৰি আছ। আজিৰ পৰা তোৰ মোৰ ৰিলেশ্যন চব শেষ। পখিলা, মই যাওঁ, তুমি বেয়া নাপাবা তোমালোকৰ ঘৰত এইবোৰ হোৱাৰ কাৰণে। মোক ক্ষমা কৰি দিবা। নিতা শুনাচোন, তুমি মোৰ কথাটো শুনা না। একো কথাই নুশুনো আৰু একো কথা ক'ব নালাগে মোক। আমাৰ মাজত একো ৰিলেশ্যন নাই। এইজনীক বিয়া পাতা, যি কৰ নিজৰ কৰি থাকিবি, কি কৰ। মই তোৰ লগত ডিভোৰ্চ দিম, আৰু তাৰ বাহিৰে একো কাম নাই। হৰি, কি হ'ল এইবোৰ? সৰ্বনাশ, চব সৰ্বনাশ। ইছৰাম, তুমি উঠোৱা আৰু ইয়াৰ পৰা লৈ যোৱা। তোমালোক এনেকুৱা বুলি মই ভবা নাছিলোঁ। তুমি ভুল বুজিছা। হ'ব, এজনীৰ লগত খাব নোৱাৰিলা আৰু বেলেগ এজনীৰ লগত খাম বুলি ভাবিছা। গম পাইছোঁ আৰু, তোমালোক যে একো ধৰিবই নোৱাৰি তোমালোকৰ। যোৱা, মোৰ ঘৰৰ পৰা যোৱা তোমালোক। দেখি নিতাজনীলৈ বেয়াই লাগিছে। মানুহটোৱে এবাৰ এনেকুৱা কৰিব লাগেনে? আৰু কণিকাজনীও কম নহয় দেই। বয়ফ্ৰেণ্ড বনাইছে, যি বনাইছে বনাই থাকক। তাই আগতে বেকগ্ৰাউণ্ডটো চেক কৰি ল'ব লাগে। ক'ৰ কি হয় একো খবৰ নাই, মুঠতে বয়ফ্ৰেণ্ড আৰু। এতিয়া তাই মোক বেয়া পালেও লাভ নাই আৰু। ভাল হোটেললৈ যে মই নিনিলোঁ সিহঁতক, আমাৰ ঘৰতে ঠিক কৰিলোঁ। হোটেলত হোৱা দিন যে এখন মানুহে চাই মানে কি ভাবিলেহেঁতেন দেই। আমাৰ ঘৰত আজি মানুহ নাই বুলিহে ভাল মিলিলে। কি যে হয় দেই, কি যে হ'ল আৰু, একো মানে ধৰিবই নোৱাৰা হ'ল আজিকালি দেশ দুনীয়া। ৰাজু, তুমি এনেকুৱা বুলি মই ভবা নাছিলোঁ। তুমি বিয়া পতা, অথচ মোক কোৱা নাই আজিলৈকে। মানে তুমি এইবোৰ কি কৰিব বিচাৰিছিলা? আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্কই নাই। আজিৰ পৰা মোক লৈ ফোন নকৰিবা, আৰু মোৰ লগত মানে তুমি কানেকশ্যন ৰাখিবলৈ নিবিচাৰিবা। অ'কে, মই আহোঁ। আজিৰ পৰা তোমাৰ মোৰ সম্বন্ধ শেষ। প্লিজ কণিকা, তুমি মোক বুজা না, মোক বুজিবলৈ চেষ্টা কৰা। মই এতিয়া কি কৰিম? নিতাইও মোক এৰি থৈ গ'ল, তুমিও যদি আকৌ এৰি থৈ যোৱা। মই তোমাৰ কাৰণে নিতাৰ ওচৰৰ পৰা আঁতৰি আহিছিলোঁ, এতিয়া যদি তুমিও মোক এৰি থৈ যোৱা, মই কেনেকৈ থাকিম? প্লিজ কণিকা, মোক বুজিবলৈ চেষ্টা কৰা। তোমাৰ নিচিনা মানুহৰ এনেকুৱাই হ'ব। এষাৰ কথা আছে নহয়, না ঘৰ কা না ঘাট কা। কণিকা, প্লিজ কণিকা।
মোৰ নাম আৰু তুমি তোমাৰ মুখত নল'বা বাই